স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত পুনৰবাৰ কথা পাতিম বুলি আহিছোঁ। যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ কথাখিনি আপোনালোকে শেষলৈকে শুনিব। আজি মই আপোনালোকৰ লগত কথা পাতিম বুলি আহিছোঁ বিশেষভাৱে মহিলাৰ ওপৰত। আহকচোন তেতিয়াহ'লে কথাখিনি আৰম্ভ কৰোঁ। আজি মই মহিলাৰ ওপৰত কথা পাতিম বুলি আহিছোঁ এটা বিশেষ বিষয়ৰ ওপৰত, যে মহিলাৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত। গতিকে মহিলাসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আমি কথা পাতিবলৈ যদি যাওঁ তেতিয়াহ'লে আমি চাব লাগিব যে মহিলাসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এখন খুব সুন্দৰ মঞ্চ বা এটা খুব সুন্দৰ প্লেটফৰ্ম তেওঁলোকৰ কাৰণে বহুত জৰুৰী। কাৰণ প্ৰত্যেকগৰাকী মহিলাৰ ভিতৰত কিবা নহয় কিবা প্ৰতিভা লুকাই থাকে, কিন্তু তেওঁলোকে সেই প্ৰতিভাখিনি অনুভৱ কৰিব নোৱাৰে যে তেওঁলোকৰ মাজত ইমান প্ৰতিভা লুকাই আছে। কিন্তু যেতিয়া তেওঁলোকক সমাজৰ গণ্যমান্য ব্যক্তি বা সমাজৰ মানুহখিনিয়ে তেওঁলোকক গুৰুত্ব দিয়ে বা প্ৰেৰণা যোগায়, তেওঁলোকৰ ভিতৰত থকা প্ৰতিভাখিনি বিকাশৰ কাৰণে এটি সুন্দৰ মঞ্চ তেওঁলোকে বাছি ল'ব পাৰে। গতিকে আমি নিজেই নাজানো যে এগৰাকী মহিলা হৈ আমি কি কৰিব পাৰোঁ। যেতিয়া সেই কথা আমাৰ মনত আহে যে এগৰাকী মহিলাই সঁচাকৈ কৰিব নোৱাৰা কাম একো নাই, যেতিয়া এগৰাকী মহিলাই সেই কথাটো অনুভৱ কৰে, তেতিয়া এনেকুৱা কোনো শক্তি নাই যিটো শক্তিয়ে এগৰাকী মহিলাক ধৰি ৰাখিব পাৰে। গতিকে সেই অনুভৱটো আগত ৰাখি প্ৰত্যেকগৰাকী মহিলাই আগবাঢ়ি আহিব লাগে। নিজৰ যি প্ৰতিভাই নহওক লাগে সেই প্ৰতিভা বিকাশ কৰিবৰ কাৰণে একোখন মঞ্চ বাছি ল'ব লাগে। যেতিয়া একোখন মঞ্চ এগৰাকী মহিলাই বাছি লয়, তেতিয়া সেই মঞ্চখনৰ জৰিয়তে এগৰাকী মহিলাই নিজৰ পৰিচয় বিচাৰি পায়। গতিকে যেতিয়া এগৰাকী মহিলাৰ সেই প্ৰতিভাখিনি বিকাশ কৰাৰ ক্ষেত্ৰত আনৰ এটা প্ৰেৰণা পায়, তেতিয়া সেই মহিলাগৰাকী আগবাঢ়ি যোৱাত বহুতখিনি সহায় হয়। গতিকে আমি অনুভৱ কৰিব লাগিব সমাজৰ প্ৰত্যেকগৰাকী মহিলাৰে কিবা নহয় কিবা এটা প্ৰতিভা আছে, কিন্তু সেই প্ৰতিভা বিকাশ কৰিব পৰা এটি সুন্দৰ প্লেটফৰ্ম বা সুন্দৰ মঞ্চৰ অভাৱত তেওঁলোক ক'ৰবাত ৰৈ যায়। সেয়েহে আমি সকলো মিলি নিজক বুজি নিজক জানি একোগৰাকী মহিলাই আমি আমাৰ ভিতৰত লুকাই থকা প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে আমি এখন মঞ্চ বাছি লোৱাটো খুবেই জৰুৰী। গতিকে আমাৰ চকুৰ আগত বহুখিনি মহিলা আছে, যিখিনি মহিলাই নিজৰ প্ৰতিভা গুণত আজি সমাজৰ গণ্যমান্য মহিলা হিচাপে পৰিগণিত হৈছে, আৰু তেওঁলোক আমাৰ সমাজৰ একোগৰাকী আদৰ্শ মহিলা হিচাপে পৰিগণিত হৈছে। গতিকে আমাৰো জানো মন নাযায় তেনেদৰে আদৰ্শ একোগৰাকী মহিলাৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আমি সমাজৰ ভাল কামখিনি কৰোঁ আৰু সমাজৰ ক্ষেত্ৰত আগবাঢ়ি যাওঁ, আৰু এগৰাকী মহিলা হৈ আমাৰ ভিতৰত থকা নিজৰ প্ৰতিভাখিনি আমি চিনি পাওঁ, আৰু লগতে আমি সেই প্ৰতিভাখিনি বিকাশৰ ক্ষেত্ৰত সমাজখনত এখোজ আগুৱাই যাওঁ, আৰু এনেকৈ আগুৱাই গৈ আমি আমাৰ নিজৰ পৰিচয় বিচাৰি পাওঁ। গতিকে এনেদৰে যদি প্ৰত্যেক মহিলাই আমি ভাবোঁ, তেতিয়াহ'লে আমাৰ যিখিনি লুকাই থকা প্ৰতিভা আমি বিকাশ কৰিব পাৰিম, আৰু আমি মনত এটা ইচ্ছা শক্তি জাগ্ৰত কৰি আমাৰ যি প্ৰতিভা আছে সেই প্ৰতিভাখিনি বিভিন্ন মঞ্চৰ যোগেদি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব লাগিব। গতিকে আহকচোন সকলো মিলি আমি মহিলাই নিজৰ প্ৰতিভাখিনি বিকাশ কৰিব পৰা এনে কিছুমান মঞ্চ বা এনে কিছুমান প্লেটফৰ্ম বিচাৰি যাওঁ, তেতিয়া আমিও একোগৰাকী সমাজৰ উল্লেখিত মহিলা হিচাপে পৰিগণিত হ'ব পাৰিম। গতিকে আজি ভিডিঅ'টো মই আপোনালোকৰ লগত ইমানতে সামৰিছোঁ। আগলৈ মই আপোনালোকৰ লগত এনেকৈ কথা পাতিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।